নমস্কাৰ সকলোকে আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল আৰু আমাৰ ভাল দেছো যোৱাকালি আছিলে মোৰ ননন্দৰ এংগেজমেণ্ট তাৰে কিছু মুহূৰ্ত আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ সব ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব বুলি আশা ৰাখিলোঁ बोले क्या बनाना पड़ेगा उधर में बोलने दो बारेक हाय टेक ব্যস্ত আপুনি কিবা ক'ব মই ক'বলৈ একো নাই মই কইনাৰ বাপেক ৰসগোল্লা এটা দিয়কচোন মই খাব লাগে আৰু ননদ এইজনীয়ে তাইৰে এংগেজমেণ্ট আছিলে চ' তাই কেমেৰা আগত আহিব লাষ্ট কৰি আছে যিহেতু 90 মিনিট থকাৰ কাৰণে আৰু এইফালে হৈছে মাহী সকলোবিলাককে আজি আপোনালোকে দেখাম বুলি ভাবিছোঁ আৰু এই আছে মাহীৰ ছোৱালী আৰু এইফালে আমাৰ নানী বগা নানী এইফালে আমাৰ জোৱাই আৰু তেনেকৈ আহি পেলাই ল'ৰা ঘৰৰ মানুহ এয়া দেখিছে এয়া হৈছে ল'ৰা ঘৰৰ মানুহ আৰু তেতিয়া সময় হ'ব চাগে 12:30 বাজিব চাগে মই ইমান এটা গম নাপাওঁ কাৰণ মই ভিতৰত আছিলোঁ আৰু এইফালে ল'ৰা ঘৰৰ মানুহৰ কাৰণে নাস্তা সজোৱা হৈ গৈছে আৰু বেয়াও লাগি আছে কাৰণ আমি একেবাৰে কৈছোঁ আলহী নিচিনা গৈছোঁ আৰু আলহী নিচিনা আহিছোঁ মনটো বহুত বেয়া লাগি আছিলে আগদিনাখন যাম বুলি ভাবিছিলোঁ কিন্তু যাব নোৱাৰিলোঁ বিশেষ কাৰণত আৰু এইফালে ল'ৰা ঘৰৰ মানুহৰ কাৰণে ঠাণ্ডা ওলাই আছে মামীহঁতে আৰু এইফালে আমাৰ কইনা ৰেডি হৈ বহি আছে দেই কেনেকুৱা লাগি আছে ভয় লগা নাই ভয় লাগিছে কি নাই লাগিছে আৰু এইফালে ল'ৰা ঘৰৰ মানুহ এতিয়া নাস্তা পানী কৰাত ব্যস্ত আৰু কি দিলে ক'বলৈ পাহৰি গ'লোঁ নাস্তাত ৰসগোল্লা আছিলে তিলৰ পিঠা আছিলে কেক আছিলে লগতে চিঙৰা আৰু ঠাণ্ডা এইবিলাক চাহ তাহ আছিলে আৰু এয়া হৈছে ল'ৰা ঘৰৰ পৰা অনা ফল পাকৰ লগতে আছে বিভিন্ন ধৰণৰ মিঠাই আৰু লগত আছে ড্ৰাই ফ্ৰুটছ ইমান ধুনীয়াকৈ মানে সজাই আনিছে চাওকচোন দেখিয়ে ভাল লাগি গৈছে আৰু এইবিলাক কিন্তু খুলিবলৈ একেবাৰে মন নাযায় আৰু এয়া হৈছে আমাৰ মামী আৰু সকলোবোৰে একেটা ৰুমতে বহি পেনে মানে একেবাৰে কৈছোঁ নহয় ইটো সিটো কথা মানে পাতি আছোঁ আৰু মোৰ ননদে মোক চুলি বান্ধি দি আছে যিহেতু মোৰ খুলি গৈছিলে চুলিখিনি আৰু এইফালে আমাৰ কইনা পুৰা লাজ লাগি আছে চাগে নাজানো বাৰু তাইৰ মুখত হাঁহি একেবাৰে শেষেই হোৱা নাই আৰু এইফালে এইবিলাক চব মাহী মামী সকলোবোৰে আছে আৰু কৈছোঁ ন আমাৰ মাৰ খানাটো যে ইমানেই ডাঙৰ মানে দেখুৱাই শেষ কৰিব নোৱাৰিম আৰু এতিয়াও বহুত বাকী আছিলে আহিবলৈ ইমান মানে যিমানখিনি খান্দান আছে সিমান অহা নাই বাৰু আৰু এইফালে এতিয়া হৈ আছে ল'ৰা ঘৰৰ মানুহৰ খোৱা বোৱা চ' এয়া তেওঁলোকে খোৱাত ব্যস্ত আৰু এজনে হৈছে আমাৰ জোৱাই দেই হাতত মোবাইল লৈ আছে যে জোৱাই পুৰা ভিডিঅ' কৰাত ব্যস্ত আৰু এইফালে দেখিছেনে মামীও লাগি গৈছে এয়া হৈছে মামী কইনাৰ মাক পুৰা কামত ব্যস্ত সকলোবোৰে আৰু এইফালে এতিয়া মানে ল'ৰা ঘৰৰ মানুহ খোৱাৰ পিছতে আমাৰ মানে মানুহবিলাক যিহেতু আছিলে সেইবিলাকো খোৱা নাছিলে সেইবিলাকে খাইছে লগতে আমিও বহি গ'লোঁ যিহেতু আমাৰ ঘূৰি আহিবও লাগিব সময় বহুত কম আছিলে খাওঁতে 3টাই বাজি গ'ল আৰু এইফালে মা ভণ্টি সকলোবোৰে বহিছে আৰু মানে গোটেইখিনি আমাৰ পৰিয়াল ক'ব গ'লে এই গোটেইখিনি আমাৰ পৰিয়াল কৈছোঁ নহয় আপোনালোকক সেইবিলাক চব মামী আৰু এইটো লাইনত হৈছে এয়া দেখিছেনে এইজনী আমাৰ মাহী আমাৰ আৰু এইফালে মামী এজনী আৰু মাহীৰ ছোৱালী মামীৰ ল'ৰা আৰু এইফালে মামীৰ ছোৱালী এইবিলাক চব পৰিয়াল আৰু এয়া আমাৰ মানে মোৰ ননদেই হ'ব নতুনকৈ বিয়া হৈছে তেওঁলোকৰ চ' তেওঁলোকো আহিছে আৰু এইফালে সকলোবোৰে খাই আছে মাহী চব মাহী নানী এইফালে আমাৰ মাহী সকলোবোৰকে দেখাই দিলোঁ একেলগতে আৰু এয়া কইনা গৰমত খাব পৰা নাই কি কৰিব আৰু উপায় নাই সেইকাৰণে হাতখনকে বিচনী বনাই আৰু বিচি আছে আৰু এইফালে কেমেৰা কৰিছোঁ কাৰণে তাইৰ পৰা লাজতে একেবাৰে তলমুখ কৰি দিছে আৰু এই খোৱা বোৱা হোৱাৰ পিছত আমাৰ কইনা দেখুৱাৰ পাল যিহেতু আগতীয়াকৈ নেদেখায় ল'ৰা ঘৰৰ মানুহ আৰু ছোৱালী ঘৰৰ মানুহ সকলোবোৰ খাই উঠাতহে আমাৰ কইনা দেখায় দেই আগতীয়াকৈ মানে কেতিয়াও নেদেখায় চ' এতিয়া হৈছে কইনাৰ দেখুৱাৰ পাল আৰু কইনা বটা লৈ যাব পাণ দিব পিছত পৰিচয় হ'ব চালাম দিব এইবিলাকেই হৈছে আমাৰ নিয়ম সকলো লগতে পৰিচয় হ'ব আৰু তাৰে কিছু মুহূৰ্ত আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ চাই লওক আপোনালোকে নিজেই আৰু আমাৰ কইনাৰ লগত মাহী আছে যিহেতু মাহীয়ে বটাখন ধৰিছে তাইৰ হাতত পাণ এখন দিছে আৰু সকলোৰে লগতে এনেদৰে পৰিচয় হৈ গৈছে কোন কি হয় মই নাজানো মাত্ৰ মই আপোনালোকক দেখাবই পাৰিছোঁ মই ওচৰত নাছিলোঁ যিহেতু সেইকাৰণে ক'ব পৰা নাই কোন কি হয় আৰু তাইক কোনোবাই গিফ্টো দিছে আৰু এইফালে লৰাই দিছে আমাৰ ননদক গুলদস্তা চ' তাৰে ফটোশ্বুট চলি আছে আৰু এইফালে দুয়োকে মাজত বহুৱাই লৈছে আৰু যিহেতু আমাৰ জ্যেষ্ঠ মুৰব্বী আছে চ' তেওঁলোকে কৈ আছে তোমালোকে যদি ৰাজি আছা চ' সোনকালে মানে বিয়াৰ ডেট
ফিক্স কৰিব। চ' তেওঁলোকে ৰাজি বুলি ক'লে। চ' এতিয়া নাজানো, বিয়াৰ ডেটটো দিয়া হোৱা নাই। চ' কেতিয়া দিব নাজানো। আৰু আৰু আপোনালোকে দেখিলে এইফালে আছিলে এজনী আমাৰ নানী দেই। চ' নানীৰ লগত অলপ ধেমালি কৰিলোঁ। আৰু এইফালে এতিয়া আমাৰ আহিবৰ সময় হৈছে। চ' সকলোকে বিদায় দিলোঁ। মনটো বেয়াও লাগি আছিলে, আহিবলৈ ইচ্ছা যোৱা নাছিলে, কাৰণ সকলোখিনিকে লগ পাই বহুত ভাল লাগিলে অলপ সময়ৰ কাৰণে। আকৌ যে কেতিয়া লগ পাম সকলোকে একেলগতে। চ' যি কি নহওক বহুত ভাল লাগিলে। যোৱাকালি দিনটো একেবাৰে কৈছোঁ ন, বহুত স্পেচিয়েল দিন এটা আছিলে। চ' যি কি নহওক এয়া আমি এতিয়া সকলোৰে পৰা বিদায় ল'লোঁ। আৰু এইটো হৈছে মোৰ দেৱৰ, বহুত লাজ কৰি কেমেৰাৰ আগত আহিবলৈ নিবিচাৰে। চ' যিমান পাৰোঁ দেখাবলৈ চেষ্টা কৰিলোঁ। আৰু যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰি দিব, লগতে শ্বেয়াৰো কৰি দিব। চ' আজিলৈ ইমানেই, বাই বাই।